নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ দিনটোত অসমৰ ল'ৰা ছোৱালীৰ বাবে 10টা বিভাগত চাকৰি মুকলি হৈছে আৰু টোটেল পদ মুকলি হৈছে 521টা যিসকলে ক্লাছ 10 এইচএছ বা ডিগ্ৰী পাছ কৰিছে সকলোৰে বাবে পদ মুকলি হৈছে এই ভিডিঅ'টোত তাৰে ওপৰত আলোচনা কৰিম আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক জনাই থব বিচাৰো যে যিসকল আমাৰ নতুন ভিউৱাৰ্ছ হয় সিহঁতক জনাই থব বিচাৰো যে এদিনত যিমানখিনি চাকৰি মুকলি হয় সকলোবিলাক চাকৰি খবৰ এটা ভিডিঅ'তে কভাৰ কৰিব চেষ্টা কৰোঁ যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' মিছ নকৰিব খোজে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থব পাৰে এতিয়া পলম নকৰাকৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে চাই লব আজি হৈছে 28 আগষ্ট 2021 চন আজি টোটেল আপোনালোকৰ বাবে 10টা বিভাগত চাকৰি মুকলি হৈছে আৰু টোটেল পদ মুকলি হৈছে 521টা প্ৰথম যেটো ৰিকুৱাৰমেন্ট মুকলি হৈছে সেই ৰিকুৱাৰমেন্টটো মুকলি হৈছে ফুড সিভিল সাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ৰিকুৱাৰমেন্ট 2021 এৰ ফালৰ পৰা খাদ্য অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ ফালৰ পৰা এই পদখিনি মুকলি হৈছে আৰু এই পদখিনি লাষ্ট ডেট হৈছে 26 ছেপ্টেম্বৰ 2021 চন আৰু ইয়াত যিবিলাক পদ মুকলি হৈছে পদবিলাকৰ নাম হৈছে প্ৰেসিডেন্ট আৰু মেম্বাৰছৰ পদ মুকলি হৈছে প্ৰেসিডেন্ট আৰু মেম্বাৰৰ পদ মুকলি হৈছে টোটেল পদ মুকলি হৈছে 24টা এডুকেশ্যনৰ কোৱালিফিকেশ্যনটো জানিবৰ বাবে আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টটো পঢ়ি চাব লাগিব নেক্সট যেটো ৰিকুৱাৰমেন্ট মুকলি হৈছে সেই ৰিকুৱাৰমেন্টটো মুকলি হৈছে গুৱাহাটী ইউনিভাৰ্চিটি ৰিকুৱাৰমেন্ট 2021 ফালৰ পৰা আৰু এই পদখিনিৰ বাবে লাষ্ট ডেট হৈছে 10 ছেপ্টেম্বৰ 2021 চন আৰু ইয়াত যিবিলাক পদ মুকলি হৈছে পদবিলাকৰ নাম হৈছে ফিল্ড ইনভেষ্টিগেটৰৰ পদ মুকলি হৈছে আৰু লগতে RF2 পদ মুকলি হৈছে টোটেল পদ মুকলি হৈছে দুটা যিসকলে পোষ্ট গ্ৰেজুৱেট সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে এবাৰ ডিটেইলছ এডভাৰটাইজমেণ্টটো পঢ়ি ল'ব পাৰে নেক্সট যেটো ৰিকুৱাৰমেন্ট মুকলি হৈছে সেই ৰিকুৱাৰমেন্টটো মুকলি হৈছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ৰিকুৱাৰমেন্ট 2021 এৰ ফালৰ পৰা আৰু এই পদখিনিৰ বাবে লাষ্ট ডেট হৈছে 13 ছেপ্টেম্বৰ 2021 চন পদটোৰ নাম হৈছে গ্ৰুপ চি পদ মুকলি হৈছে টোটেল পদ মুকলি হৈছে 197টা এডুকেশ্যনৰ কোৱালিফিকেশ্যন বিচাৰিছে যিসকলে ক্লাছ 10 পাছ কৰিছে আৰু লগতে এইচএছ পাছ কৰিছে সিহঁতৰ বাবে পদ মুকলি হৈছে কিছুমান পদৰ বাবে ক্লাছ 10 পাছ বিচাৰিছে আৰু কিছুমান পদৰ বাবে আপোনালোকে ইয়াত আপোনালোকৰ বাবে লোৱাৰ ডিভিজন ক্লাৰ্কৰ পদ মুকলি হৈছে সেই পদটোৰ বাবে আবেদন কৰিব হ'লে আপোনালোকে এইচএছ পাছ কৰিলে আবেদন কৰিব পাৰিব যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে এবাৰ ডিটেইলছ এডভাৰটাইজমেণ্টটো পঢ়ি লৈ এই পদখিনিৰ বাবে আবেদন কৰি ল'ব পাৰিব নেক্সট যেটো ৰিকুৱাৰমেন্ট মুকলি হৈছে সেই ৰিকুৱাৰমেন্টটো মুকলি হৈছে ডিসি অফিস গোলাঘাট ৰিকুৱাৰমেন্ট 2021 এৰ ফালৰ পৰা ইয়াত যিবিলাক পদ মুকলি হৈছে পদবিলাকৰ নাম হৈছে গাঁওবুঢ়াৰ পদ মুকলি হৈছে টোটেল আপোনালোকৰ বাবে পদ মুকলি হৈছে 66টা যিসকলে মেট্ৰিক পাছ কৰিছে সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে আৰু আপোনালোকে গোলাঘাট ডিষ্ট্ৰিক্টৰ হয় তেতিয়াহ'লে আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টটো পঢ়ি ল'ব পাৰে নেক্সট এটা ৰিকুৱাৰমেন্ট মুকলি হৈছে এইটো এটা প্ৰাইভেট চাকৰি হয় আৰু ইয়াৰ লোকেশ্যন হ'ব গুৱাহাটীত আৰু এই ৰিকুৱাৰমেন্টটো মুকলি হৈছে ফ্লিপকাৰ্ট ৰিকুৱাৰমেন্ট 2021 এৰ ফালৰ পৰা আৰু ইয়াত যিবিলাক পদ মুকলি হৈছে পদবিলাকৰ নাম হৈছে ডাটা এন্ট্ৰি অপাৰেটৰৰ পদ মুকলি হৈছে টোটেল কিমান পদ মুকলি হৈছে সেইটো ধৰি দিয়া নাই আপোনালোকে সুধি ল'ব পাৰে ইয়াত আপোনালোকে ফোন নম্বৰটো পাব যিসকলৰ ল'ৰা ছোৱালী প্ৰাইভেট চাকৰি কৰিব ইচ্ছা আছে সিহঁতে ডিটেইলছ এডভাৰটাইজমেণ্টটো পঢ়ি লৈ এবাৰ সুধি ল'ব পাৰে আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে এইচএছ পাছ কৰিব লাগিব লগতে কম্পিউটাৰত আপোনালোকে নলেজ থাকিব লাগিব কম্পিউটাৰত নলেজ থাকিব লাগিব মানে আপোনালোকৰ কম্পিউটাৰত ডিপ্ল'মা নহ'লে চাৰ্টিফিকেট থাকিলে ইয়াৰ বাবে আবেদন কৰি ল'ব পাৰিব নেক্সট যেটো ৰিকুৱাৰমেন্ট মুকলি হৈছে সেই ৰিকুৱাৰমেন্টটো মুকলি হৈছে কটন ইউনিভাৰ্চিটি ৰিকুৱাৰমেন্ট 2021 এৰ ফালৰ পৰা ইয়াত যিবিলাক পদ মুকলি হৈছে পদবিলাকৰ নাম হৈছে লাইব্ৰেৰিয়ানৰ পদ মুকলি হৈছে লগতে পদ মুকলি হৈছে সাইণ্টিফিক এছিষ্টেণ্টৰ পদ মুকলি হৈছে ইয়াত টোটেল আপোনালোকৰ বাবে 3টা পদ মুকলি হৈছে কিছুমান পদৰ বাবে আপোনালোকে মাষ্টাৰ ডিগ্ৰী পাছ কৰিলে আবেদন কৰিব পাৰিব আৰু কিছুমান পদৰ বাবে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টত ক্লিক কৰিব লাগিব নেক্সট যেটো ৰিকুৱাৰমেন্ট মুকলি হৈছে সেই ৰিকুৱাৰমেন্টটো মুকলি হৈছে কটন ইউনিভাৰ্চিটি ৰিকুৱাৰমেন্ট 2021 এৰ ফালৰ পৰা ইয়াত যিবিলাক পদ মুকলি হৈছে পদবিলাকৰ নাম হৈছে প্ৰজেক্ট এছিষ্টেণ্টৰ পদ মুকলি হৈছে টোটেল পদ মুকলি হৈছে এটা যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিছে সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আছে তেতিয়াহ'লে আপোনালোকে এবাৰ ডিটেইলছ এডভাৰটাইজমেণ্টটো পঢ়ি ল'ব পাৰে নেক্সট যেটো ৰিকুৱাৰমেন্ট মুকলি হৈছে সেই ৰিকুৱাৰমেন্টটো মুকলি হৈছে SAI কোচ ৰিকুৱাৰমেন্ট 2021 এৰ ফালৰ পৰা ভাৰতীয় ক্ৰীড়া প্ৰাদেশিকৰণত চাকৰি মুকলি হৈছে পদটোৰ নাম হৈছে এছিষ্টেণ্ট কোচ টোটেল পদ মুকলি হৈছে 220টা আপোনালোকে এই ভিডিঅ'টো সিহঁতৰ লগত শ্বেয়াৰ কৰি দিব পাৰে যিসকলে এই ফিল্ডৰ লগত জড়িত হয় বা আপোনালোকে লিংকটোও শ্বেয়াৰ কৰি দিব পাৰে সিহঁতৰ সুবিধা হ'ব আপোনালোকৰ যদি কোনোবা চিনাকি আছে নেক্সট যেটো ৰিকুৱাৰমেন্ট মুকলি হৈছে সেই ৰিকুৱাৰমেন্টটো মুকলি হৈছে কেন্দ্ৰীয় বিদ্যালয় ৰঙিয়া ৰিকুৱাৰমেন্ট 2021 এৰ ফালৰ পৰা
ইয়াত যিটো পদ মুকলি হৈছে পদটোৰ নাম হৈছে PGTৰ পদ মুকলি হৈছে। টোটেল পদ মুকলি হৈছে 4টা, যিসকলে পোষ্ট গ্ৰেজুৱেট কৰিছে আৰু লগতে 50% মাৰ্ক আছে BEdত, সিহঁতে ইয়াৰ বাবে আবেদন কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টটো পঢ়ি ল'ব পাৰে। আজিৰ দিনটোৰ শেষৰ ৰিকুৱাৰমেণ্টটো মুকলি হৈছে শংকৰদেৱ নেত্ৰালয় গুৱাহাটীৰ ৰিকুৱাৰমেণ্ট 2021 ফালৰ পৰা এই ৰিকুৱাৰমেণ্টটো মুকলি হৈছে। আৰু ইয়াত যিটো পদ মুকলি হৈছে পদটোৰ নাম হৈছে একাউণ্টেণ্টৰ পদ মুকলি হৈছে আৰু লগতে বায়'মেডিকেল এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি হৈছে। টোটেল পদ মুকলি হৈছে 2টা। যিসকল ল'ৰা ছোৱালী একাউণ্টেণ্টৰ পদটোৰ বাবে আবেদন কৰিম বুলি ভাবিছে সিহঁতে BCom কৰিব লাগিব, আৰু যিসকল ল'ৰা ছোৱালী বায়'মেডিকেল এছিষ্টেণ্টৰ পদটোৰ বাবে আবেদন কৰিম বুলি ভাবি আছে সিহঁতে ITI ডিপ্ল'মা থাকিব লাগিব। এতিয়া আপোনালোকে চাই ল'ব পাৰে আপোনালোকে যিটো পদৰ বাবে আবেদন কৰিম বুলি ভাবি আছে সেই পদটোৰ ওপৰত আপোনালোকে ডিছক্ৰিপশ্যনত লিংক পাব। সেই লিংকটোত ক্লিক কৰি আপোনালোকে এবাৰ ভালকৈ পঢ়ি ল'ব। পঢ়ি লৈ আপোনালোকৰ যিটো পদৰ ওপৰত আপোনালোকৰ ইণ্টাৰেষ্টেড হয় সেইটো পদত আবেদন কৰি ল'ব পাৰে। আপোনালোকৰ বাবে যিসকলে ক্লাছ 10 আৰু HS পাছ কৰিছে সিহঁতে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা মুকলি হোৱা পদখিনিৰ ওপৰত এবাৰ সবিশেষ পঢ়ি ল'ব। পিছত যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আৰু যিসকল ল'ৰা ছোৱালী প্ৰাইভেট চাকৰি কৰিম বুলি ভাবিছে সিহঁতে ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হোৱা পদখিনিৰ ওপৰতো আবেদন কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকলে আজিৰ ভিডিঅ'টো এইখিনি আছিল। আপোনালোকৰ মেইন যিটো কাম হৈছে প্ৰথমতে আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটো এবাৰ ভিজিট কৰিব। ভিজিট কৰি আপোনালোকে এবাৰ সবিশেষ পঢ়ি ল'ব। পঢ়ি লৈ যদি আবেদন কৰিম বুলি ভাবিছে পিছতো আপোনালোকে আবেদন কৰি ল'ব পাৰিব। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, আৰু এনেকুৱা ভিডিঅ' মিছ নকৰিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। আশা কৰোঁ আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।